কাম কৰাৰ সময় এতিয়াই, কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়। ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ। নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। জীৱনত ভয় খাবলৈ একোৱেই নাই, আছে মাথো জীৱনক বুজিবলৈ। এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীনভাৱে জীয়াই থাকিব নোৱাৰে। নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায় নেপোলিয়নৰ দৰে বীৰ পুৰুষ। সেই গুণেই কুকুৰটোক সকলোৰে প্ৰিয় কৰি তোলে। নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীয়াই থকাৰ কলা হেৰুৱাই পেলায়। কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।